নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আৰ্টিকল 17ৰ বিষয়ে। আৰ্টিকল 17 হৈছে এটা সমতাৰ অধিকাৰ। সমতাৰ অধিকাৰত আছে 5টা আৰ্টিকল 14, 15, 16, 17 and 18। আৰ্টিকল 14 কয় যে কোনো মানুহকে বৈষম্য কৰিবলৈ নালাগে আৰু সকলো মানুহ আইনৰ আগত সমান। আৰ্টিকল 15 কয় যে 5টা গ্ৰাউণ্ড জাতি, বৰ্ণ, ধৰ্ম, লিংগ আৰু জন্মস্থান এই 5টা গ্ৰাউণ্ডৰ ওপৰত ভিত্তি কৰি কাকোকে কেতিয়াও বৈষম্য কৰিবলৈ নালাগে। আৰ্টিকল 16 কয় যে পাব্লিক এমপ্লয়মেণ্ট বা চাকৰি নিযুক্তিকৰণৰ ক্ষেত্ৰত চৰকাৰী চাকৰি নিযুক্তিকৰণৰ ক্ষেত্ৰত বা নিয়োগকৰণৰ ক্ষেত্ৰত প্ৰত্যেকজন ভাৰতীয়ই সমান অধিকাৰ পাবলৈ লাগিব। আৰু এই সকলোবোৰ ভিডিঅ' ইতিমধ্যে মই অলৰেডি বনাইছোঁ আৰু আপোনালোকে নিশ্চয় সেই ভিডিঅ' কেইটাও চেক কৰি চাবলৈ পাৰে। ওপৰত মই নিশ্চয় তাৰ লিংক দি দিম। এতিয়া আহোঁ আৰ্টিকল 17ৰ বিষয়ে। আৰ্টিকল 17 হৈছে সমতাৰ অধিকাৰৰ এটা অন্যতম মুখ্য এটা আৰ্টিকল। এই আৰ্টিকলে কি কথা কয়? এই আৰ্টিকলে কয় আনটাচেবিলিটি বা অস্পৃশ্যতা। আপুনি নিশ্চয় জানে যে ব্ৰিটিছ শাসন ব্যৱস্থাত বহুদিনলৈকে দাসত্ব প্ৰথা এটা অতি ইউজুৱেল কথা আছিল বা এটা অতি সাধাৰণ এটা সমাজ ব্যৱস্থাৰ অংগ আছিল। দাসত্ব প্ৰথা বা স্লেভাৰী। দাসত্ব প্ৰথা এনেকুৱা এটা প্ৰথা য'ত নেকি কোনো মানুহক দাস কৰি ৰাখিবলৈ পাৰি আৰু তেওঁৰ দ্বাৰা সকলো কাম কৰাবলৈ পাৰি, তেওঁৰ কোনো অধিকাৰ নাথাকে। আৰু এই যিটো স্লেভাৰী ছিষ্টেমত ব্ৰিটিছ মানুহৰ অধিকাংশ মানুহ ইমান বেছিকৈ বিশ্বাস কৰিছিল যে এইটোক তেওঁলোকে অযুক্তিকৰ বুলি নাভাবিছিল। কিন্তু ই আছিল এটা সমাজৰ কুপ্ৰথা, যাৰ জৰিয়তে নেকি সমাজৰ এটা ছেকশ্যনৰ মানুহ যি নেকি দুৰ্বল হয় তেওঁলোকক শোষিত কৰি ৰখা হয় সকলো আন মানুহৰ দ্বাৰা। আৰু ই কোনো ফালৰ পৰা লজিকেল নহয় বা যুক্তিসংগত নহয় আৰু মানৱীয়তাৰ ফালৰ পৰাও ইয়াক কেতিয়াও গ্ৰহণযোগ্য বুলি ক'বলৈ নোৱাৰি। সেইবাবে ইয়াক ব্ৰিটিছ শাসন ব্যৱস্থাৰ পৰা 1860ত আঁতৰাই দিয়া হৈছিল। ঠিক তেনেকুৱাই ভাৰতীয় সমাজ ব্যৱস্থাটো এটা অতি কুসংস্কাৰ আছে, সেইটো হৈছে অস্পৃশ্যতা বা জাতিভেদ প্ৰথাৰ যিটো অস্পৃশ্যতা প্ৰথা। এই প্ৰথাটো আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাৰো এটা অতি কুসংস্কাৰ হিচাপে পৰিগণিত এটা প্ৰথা, য'ত নেকি মানুহক হেয় জ্ঞান কৰা হয় কেৱল জাতিৰ ওপৰত ভিত্তি কৰি। ভাৰতৰ এই যে জাতি প্ৰথা, ইয়াৰ বলি আমাৰ অন্যতম বলিষ্ঠ নেতা যি নেকি হ'ল জ্যোতিবা ফুলে, B.R. আম্বেদকাৰ, মহাত্মা গান্ধীও হৈছে। মহাত্মা গান্ধী যদিও উচ্চ বৰ্গৰ মানুহ আছিল, তথাপি তেওঁ নিজৰ পৰিচয় গোপন কৰি ৰখাৰ বাবে তেওঁ এই জাতিভেদ প্ৰথাৰ যিটো অস্পৃশ্যতাৰ ধাৰণা ইয়াৰ তেওঁ সন্মুখীন হৈছিল আৰু ইয়াৰ তেওঁ বলি হৈছিল। আৰু এই যিটো জাতিভেদ প্ৰথাৰ যিটো এটা কুপৰিণাম এটা হৈছে অস্পৃশ্যতা, এই অস্পৃশ্যতাটোক সমাজৰ পৰা বহিষ্কাৰ কৰিবলৈ প্ৰায় ভাৰতৰ সকলোবোৰ ডাঙৰ নেতা একমত আছিল। আৰু তেওঁলোকৰ ভিতৰত মুখ্য যি নাম আছিল তেওঁলোক হৈছে জ্যোতিবা ফুলে। এওঁৰ ওপৰতো নিশ্চয় এওঁৰ জীৱনৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ বিচাৰিম, যদিহে আপোনালোকে চাবলৈ বিচাৰে। খুব ইণ্টাৰেষ্টিং হয় তেওঁৰ জীৱনটো, কাৰণ আমাৰ সমাজৰ বাবে বা আমাৰ ভাৰতবৰ্ষৰ বাবে যথেষ্ট অৱদান আছে। B.R. আম্বেদকাৰ আৰু মহাত্মা গান্ধীও এই যিটো কুসংস্কাৰ, এই কুসংস্কাৰটোক আঁতৰাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আছিল অতি অগ্ৰণী। আৰু তেওঁলোকে বিচাৰিছিল যাতে ভাৰতৰ পৰা এই যিটো কুপ্ৰথা অস্পৃশ্যতা নামৰ এইটো যাতে আঁতৰি যায়। আৰু সেইবাবে তেওঁলোকে বিচাৰিছিল এনেকুৱা এটা ধৰণৰ ছিষ্টেম যাৰ জৰিয়তে নেকি অস্পৃশ্যতাটোক সমূলি সমাজৰ পৰা নাশ কৰি দিব পাৰি। আৰু ইয়াৰ যি অদূৰ ভৱিষ্যতৰ যি তেওঁলোকৰ পৰিকল্পনা আছিল তাৰ প্ৰভাৱ আজিও আমি দেখিবলৈ পাওঁ, যাৰ জৰিয়তে নেকি আজি বৰ্তমান ভাৰতীয় সমাজত অস্পৃশ্যতাৰ ধাৰণাটো প্ৰায় অলমষ্ট নাই বুলি ক'ব পাৰি। আজি মই ইমান উচ্চ বৰ্গৰ মানুহ নহয় বা মেবি আপুনি চাই থকা জনো ইমান উচ্চ বৰ্গৰ মানুহ নহয়, তথাপি আপুনি সেই ফিলটো কৰিবলৈ নোৱাৰে। কিন্তু মোৰ মনত আছে, মোৰ এজন ছাৰে কৈছিল যে তেওঁ আছিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ আৰু তেওঁৰ যি ককাক আছিল তেওঁ আছিল খুব বেছিকৈ ঘোৰ এই প্ৰথাটোত বিলিভাৰ আছিল তেওঁ। আৰু তেওঁ যেতিয়া বজাৰলৈ গৈছিল, তেওঁ ৰাস্তাৰে বজাৰলৈ গৈছিল, তেতিয়া ক্ষুদ্ৰ মানুহ এজনৰ চাহ তেওঁৰ গাত পৰিছিল। আৰু সেই যেতিয়া চাহটো গাত পৰিছিল তেতিয়া তেওঁ পুনৰ ঘৰলৈ উভতি আহিছিল, গা ধুইছিল, পুনৰ গৈছিল, পুনৰ আকৌ সেই মানুহজনৰ চাহ পৰিছিল। অনলি চাহ, চোৱাও নাছিল আনকি। চাহটো পৰাৰ বাবেই তেওঁ পুনৰ গা ধুবলৈ আহিছিল। এনেকৈ 3বাৰ তেওঁ অহা যোৱা কৰিছিল কেৱল সেই ক্ষুদ্ৰ মানুহজনৰ চাহ গাত পৰাৰ বাবে। চাওকচোন কিমান বেছিকৈ বেয়া এটা পৰম্পৰা আছিল, কেৱল মাত্ৰ জাতিৰ ওপৰত ভিত্তি কৰি মানুহক ইমান বেছিকৈ হেয় জ্ঞান কৰা হৈছিল। এতিয়া
জ্যোতিবা ফুলে B.R. আম্বেদকাৰ বা মহাত্মা গান্ধীৰ অৱদান এই যে আজি আমি প্ৰায় সকলোবোৰ মানুহ সমভাৱে আছো কোনো ক্ষেত্ৰতে আমি উচ্চ নহয় যদিহে আমাক উচ্চ বুলি বিবেচনা কৰিবলৈ হোৱা যায় তেতিয়া অনলি আমাক কৰ্মৰ ফালৰ পৰাহে কাবাক উচ্চ আৰু নিচ বিবেচনা কৰা হয় জাতি বা বৰ্ণৰ ভিত্তিত নহয় আৰু যি কৰ্মৰে নহওক কিয় কিন্তু কেতিয়াও সেই জ্ঞান কৰিবলৈ নিশিকায় গতিকে যি নহওক এই যেটো জ্যোতিবা ফুলে বা B.R. আম্বেদকাৰ আৰু মহাত্মা গান্ধীয়ে বিচাৰিছিল ভাৰতবৰ্ষত এনেকুৱা এটা সিস্টেম ক্ৰিয়েট কৰা যাওক যাৰ জৰিয়তে নেকি অস্পৃশ্যতাৰ যেটো ধাৰণা হেতু যাতে সমাজৰ পৰা সমূলি নাশ হৈ যায় তাৰ বাবে তেওঁলোকে ভাবিলে যদিহে এই অস্পৃশ্যতাৰ বিৰুদ্ধে যেটো অধিকাৰ ইয়াক যদিহে ফান্ডামেন্টাল ৰাইটস কৰি দিয়া হয় আৰু ইয়াক যিয়ে কৰিব তাক যদি পানিশেবল কৰি দিয়া যায় বা তেওঁক যদি অফেন্স হিচাপে লোৱা হয় তেতিয়া কেনেকুৱা হ'ব তেতিয়া হলে নিশ্চয় এইটো সমূলি সমাজৰ পৰা নাশ হ'ব গতিকে এই কনসেপ্টটোৱে আগত ৰাখি বা এই লক্ষ্যটোৱে আগত ৰাখি তেওঁলোকে কৰিলে কি আৰ্টিকল 17ত বহুৱাই দিলে আনটাচেবিলিটি প্ৰহিবিশন অফ আনটাচেবিলিটি বা অস্পৃশ্যতা বৰ্জনৰ কথা তেওঁলোকে বহাই দিলে আৰ্টিকল 17 আৰু ইয়াৰ জৰিয়তে কৈ দিলে যে যি কোনো ধৰণৰ অস্পৃশ্যতা ভাৰতীয় সমাজত গ্ৰহণযোগ্য নহব হেয়া লাগিলে চৰকাৰে কৰিছে হেয়া লাগিলে কোনো জনসাধাৰণে কৰিছে কেতিয়াও তাক গ্ৰহণযোগ্য নহব তেওঁলোকে দুটা কথা কয় যে অস্পৃশ্যতা ভাৰতীয় কোনো জনসাধাৰণৰ দ্বাৰা যদিহে কৰা হয় তেতিয়া হলে তাক বৰ্জন কৰিব লাগে সেনিকুৱা ধৰি লওক যে অস্পৃশ্যতা জেনাৰেলি কি হয় যে কোনো এজন যদি ক্ষুদ্ৰ বৰ্গৰ মানুহ কোনো মন্দিৰ বা ৰাজহুৱা কোনো অনুষ্ঠানলৈ যোৱা হৈছে তেওঁক এছাইটিয়া কৰোৱা হয় বা তেওঁলোকক ৰাজহুৱা পুখুৰীৰ পৰা খাবলৈ নিদিয়া হয় এই যেটো কাৰ্যকলাপ এই কাৰ্যকলাপক সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ কৈছে দ্বিতীয়তে কৈছে যে যদিহে কোনোবাই কৰিছে তেতিয়া হলে তেওঁক পানিশমেন্ট দিবলৈ লাগিব গতিকে যদিহে কোনোবাই অস্পৃশ্য ব্যৱহাৰ কৰিছে কোনোবা ক্ষুদ্ৰ জাতিৰ মানুহ তেতিয়া হলে লগালগ তেওঁক পানিশমেন্ট দিয়া হ'ব দা সিভিল ৰাইট প্ৰটেকচন এক্ট 1956 ৰ জৰিয়তে 56তে তেওঁলোকে এখন এক্ট বনাইছিল যাৰ জৰিয়তে কঠোৰ কৰিবলৈ বিচৰা হৈছিল এই যেটো অস্পৃশ্যতাৰ ধাৰণা এই ধাৰণাটো আৰু সেই এক্টখনৰ নাম আছিল কিন্তু দেখা যায় এইখন এক্ট হিমান এটা কঠোৰ নহয় বা এই আইনখন হিমান এটা কঠোৰ নাছিল যাৰ জৰিয়তে নেকি এই কুসংস্কাৰটো সম্পূৰ্ণৰূপে শেষ কৰাটো সম্ভৱপৰ নাছিল সেইবাবে পুনৰাই ইয়াৰ সংশোধন ঘটোৱা হয় আৰু ৰিনেম কৰা হয় এতিয়া সেইখনৰ নাম হৈছে দ্য সিভিল ৰাইট প্ৰটেকচন এক্ট 1956 আৰু এই সিভিল ৰাইট প্ৰটেকচন এক্ট 1956 ৰ জৰিয়তে যদি কোনো ব্যক্তিয়ে অস্পৃশ্য আচৰণ কোনো ক্ষুদ্ৰ মানুহৰ লগত কৰে তেতিয়া হলে তেওঁ দণ্ডনীয় হ'ব আৰু অতি কমে 6 মাহ পৰ্যন্ত জেলত থাকিব লাগিব আৰু তাৰ উপৰি জৰিমনাও ভৰিবলৈ লাগিব গতিকে বন্ধুসকল এইটোৱে কয় আৰ্টিকল 17 যে অস্পৃশ্যতা আমাৰ সমাজৰ অতিকে বেছি কুসংস্কাৰ আমাৰ ভাৰতীয় সংস্কৃতিৰ এই কুসংস্কাৰ আঁতৰাৰ কথা কয় তাৰ বাবে দুটা কথা কয় যে আমি প্ৰত্যেকজন ভাৰতীয় ব্যক্তিয়ে আমি ইয়াক বৰ্জন কৰিবলৈ লাগে দ্বিতীয়তে কয় যে যদিহে কোনোবাই কৰে তেতিয়া হলে তাক দণ্ডনীয় কৰিব আই হোপ বন্ধুসকল আপোনালোকে বুজি পালে যে আৰ্টিকল 17 মানে কি আৰু আৰ্টিকল 17 কি কয় অতি সহজ ভাষাত সৰল ভাষাত আৰু আমাৰ সকলোৰে মাতৃভাষাত অসমীয়াতে বুজাবলৈ যত্ন কৰিলো আৰ্টিকল 17 বা অনুচ্ছেদ 17 এনো কি কয় আশা কৰো আপোনালোকৰ জানি ভাল লাগিল আৰ্টিকল 17 মানেনো কি যদিহে ভাল লাগিল ভিডিওটো এবাৰ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু যদি বিচাৰে অসমতো এনেকুৱাই ধৰণৰ প্ৰচেষ্টা অব্যাহত থকা আৰু আগবাঢ়ি যোৱাৰ তেতিয়া হলে নিশ্চয় আপোনালোকে জানে কেনেকৈ সহায় সহযোগিতা কৰিবলৈ লাগে আশা কৰো যি সকল মানুহ নিডি আছে বা যি সকল মানুহৰ প্ৰয়োজন আছে এই ধৰণৰ নলেজৰ যিবিলাক পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকলৈকে এই ভিডিওটো প্ৰেৰণ কৰিব যাৰ জৰিয়তে নেকি মই পুনৰাই উৎসাহ পাম এনেকুৱা ধৰণৰ ভিডিও আগলৈ কৰিবলৈ নহলে অসমতো ৰোষ্ট আৰু কমেডি ভিডিওৰ বাহিৰে বেলেগ ভিডিও চলা বন্ধই হৈ গৈছে গতিকে আশা কৰো আপোনালোকে উদগনি যোগাব যদিহে বিচাৰে এনেকুৱা ধৰণৰ ভিডিও আগলৈ অহাটো গতিকে হেতু সম্পূৰ্ণৰূপে আপোনালোকৰ ওপৰত যে আপোনালোকে কি কৰে মোৰ যিখিনি দায়িত্ব আছিল মই হিমখিনি 100% দি কৰিলো যে আপোনালোকক যিমান সহজে সম্ভৱ হিমান সহজে আৰু হিমান ভালকে বুজাবলৈ যত্ন কৰিলো এতিয়া আপোনালোকৰ কথা যে আপোনালোকে কিমান দূৰ সহায় কৰে আশা কৰো আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিল আৰু হেল্পফুল হ'ল যদিহে ভাল লাগিল আৰু হেল্পফুল হ'ল তেতিয়া হলে ভিডিওটো শেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব মই লগ পাম আপোনালোকক অতি সোনকালে আন এটা ইন্টাৰেষ্টিং আৰু ভাল ভিডিওৰ সৈতে আজিলৈকে তেতিয়া হলে ইমানতে এৰিছো সুপ্ৰভাত